Ada. Ada bu ঘৰত কৰা ন হয় কিমান আছে আদা খেতি আপোনালোকৰ আমাৰ লগত 5 বিঘা 5 বিঘা কেনেকৈ এতিয়া আদা ৰেট আদা ৰেটটো 25 টকা বৰ্তমান ৰেডি নাই যোৱা বছৰ আছিল 100 টকা স্যাৰ আৰু হালধি হালধিটো এতিয়া বৰ্তমান 80 টকা বুলি কিলো 80 টকা হালধি কিমান খেতি আছে ইমান নাই আৰু কিবা কাটি পেলাই শুকালেতো 200 এনেকা হ'ব শুকানটো মই আদা নিম দে ইয়াৰ পৰা হ'ব দে লৈ ইয়াতে আদা ফেমাছ ন কাবেং এইবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ আদা আমাৰ তাতে আদা বহুত দাম না ইয়াতে এতিয়া দামে নাই স্যাৰ এপোৱাতে আমাৰ আপোনাৰ বহুত 40 টকা 50 টকা না ইয়াতো 25 টকা বৰ্তমান এতিয়া কম হ'ব মাছৰ পাছত আৰু কম হ'ব আপুনি লৈ লওক হ'ব মোক 2 কেজি মান দিলে হ'ব পিছত মই গ'লে মানে দূৰ হয় যে বেছিকৈ নিব নোৱাৰি কমকৈ নিব লাগিব মোক গোলাঘাট দিনটো লাগে 12 ঘণ্টা লাগে এতিয়া মই দিম আৰু আপোনাৰ 2 কিলো আদা দি দিব মই কাইলৈ চন্দ্ৰমায়া পইচা দি পঠাম হ'ব